নমস্কাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ আন এটি চুটি গল্প। গল্পটোৰ নাম চেণ্ডেল। আনৰ ঘৰত ৰোৱা তোলা কৰি গৰু ছাগলী হাঁহ কুকুৰা পালন কৰি দেউতাক নথকা ঘৰখনত তাইতকৈ 12 বছৰে সৰু ভায়েকটোক পঢ়াই শুনাই প্ৰতিষ্ঠিত কৰালৈকে তাইৰ নিজৰ বিয়াৰ বয়স পাৰ হৈ গ'ল। সদ্যবিবাহিত ভায়েকৰ নতুনকৈ সজোৱা ধুনীয়া ঘৰটোত আজি মানুহ সোমোৱাৰ নিয়মটো কৰিছে। চেণ্ডেলযোৰ সেইফালে খুলি থৈ এইখনত ভৰিকেইটা ভালদৰে মোহাৰি ঘৰৰ ভিতৰলৈ সোমাই আহ। ৰাস্তাত শিল বোকা গোবৰ আৰু কত যে কি বিপদৰ পৰা ভৰি দুখনক সুৰক্ষা দি অহা চেণ্ডেলযোৰৰ ধুনীয়া ঘৰটোৰ ভিতৰলৈ সোমোৱাত অনুমতি নাই। ভায়েকৰ কথাষাৰ শুনি তাই নিজকে গুৰুহা ক্ষয় যোৱা হাৱাই চেণ্ডেলযোৰৰ লগত তুলনা কৰি চাবলৈ মন গ'ল। কিয় জানো হঠাতে তাই চেণ্ডেলযোৰলৈ বৰ মায়া উপজিল। ধন্যবাদ।